বেতালে এনেকৈ এটা বিক্ৰমক কাহিনী শুনোৱা আৰম্ভ কৰিলে। কাশী ৰাজ্যত প্ৰতাপ মুকুট নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল। প্ৰতাপ মুকুটৰ পুত্ৰ নাম আছিল বজ্ৰ মুকুট। বজ্ৰ মুকুটে আকৌ মহামন্ত্ৰী পুত্ৰৰ লগত শিকাৰ কৰিবলৈ গ'ল বনলৈ। বহু ঠাই ঘূৰি পকি এটা চকুত লগা শিৱ মন্দিৰ দৰ্শন কৰিবলৈ গ'ল। ৰাজকুমাৰে শিৱ মন্দিৰ দৰ্শন কৰি দেখা পায় যে ৰাজকুমাৰ চকু দেখোন বেলেগত। মই এই ৰাজকুমাৰী প্ৰেমত পৰিলোঁ। এনে সৌন্দৰ্য মই কেতিয়াও দেখা নাই। তাই লগ পোৱা পুনৰ কোনো উপায়ো নাই। তাই দেখোন সকলোখিনি আকাৰ ইংগিতে কৈ গ'ল। তাই কৰ্ণাটক ৰাজ্যৰ ৰাজকুমাৰী আৰু সেই পদুম ফুল পৰা হাতে লোৱা অৰ্থ হ'ল তাইৰ নাম পদ্মাৱতী। ৰাজকুমাৰ অত্যন্ত প্ৰসন্ন হ'ল। দুয়ো ঘোঁৰাত উঠি বাট ঘূৰি বাই কৰ্ণাটকলৈ ৰাওনা হ'ল। ৰাজমহলৰ কাষতে এগৰাকী বৃদ্ধা ঘৰত আমি দুয়ো সদাগৰ। আমাৰ বেপাৰ বাণিজ্য বস্তু কিছুমান ঘোঁৰাত আহি আছে। তেওঁলোকে এইখিনি ঠাই পাওঁতে অলপ সময় লাগিব। সেয়েহে আপোনালোকৰ ঘৰত দুই এটা ৰাতি কটাব পাৰিম নেকি? কিয় নোৱাৰিবা? তোমালোক মোক ল'ৰা নিচিনা। তোমালোকৰ যিমান দিন ইচ্ছা সিমান দিন থাকিব পাৰিবা। দুয়োৱে বেপাৰী বুলি কৈ আশ্ৰয় ল'লে। আইতা, আপুনি কি কাম কৰে? আপোনাৰ পৰিয়ালত আৰু কোন কোন থাকে? মোৰ ল'ৰাটো আৰু মই। মোৰ ল'ৰাটোৱে এই ৰাজমহলতে চাকৰি কৰে। ৰজাক খোৱা বোৱাও ৰান্ধি দিওঁ আৰু দিনটোত এবাৰ ৰাজকুমাৰীক চাবলৈ যাওঁ। আইতা, আপুনি আমাক এটা কাম কৰি দিলে আপোনাক বহুত ধন দিম। আপুনি ৰাজকুমাৰীক গৈ ক'ব যে জেঠ মাহৰ পঞ্চমী তিথিত শিৱ মন্দিৰত লগ পোৱা সেই ৰাজকুমাৰ আহি পাইছে আৰু তোমাক লগ কৰাৰ বাবে মোৰ ঘৰত আলহী হৈ আছেহি। বৃদ্ধাগৰাকী মান্তি হ'ল। ৰাজকুমাৰে কিছু ধন উলিয়াই দিলে। ৰাজকুমাৰীক গৈ খবৰ দিয়াত ৰাজকুমাৰীয়ে একো নকৈ বৃদ্ধাগৰাকী ঘৰলৈ বুলি 10টা লাডু দি পঠিয়ালে। মন্ত্ৰীপুত্ৰই তাকে দেখি ইয়াৰ হ'ল 10 দিন। ৰাজকুমাৰীয়ে তোমাক 10 দিনৰ পাছত লগ কৰিব। ৰাজকুমাৰ আৰু মন্ত্ৰীপুত্ৰই 10 দিন বৃদ্ধা ঘৰতে কটালে। 10 দিনৰ পাছত ৰাজকুমাৰে আকৌ অলপ ধন দি মন্ত্ৰীপুত্ৰই ৰাজকুমাৰীৰ ওচৰলৈ পঠালে। ৰাজকুমাৰীৰ ওচৰত প্ৰসংগ উলিয়াই লওঁতেই বৃদ্ধাক দাসীক মতাই আনি পশ্চিম ফালৰ খিৰিকীয়ে বাহিৰ কৰি দিলে। এই বতৰা শুনি মন্ত্ৰীপুত্ৰই আকৌ ৰাতি পশ্চিম ফালৰ খিৰিকীয়ে ৰাজকুমাৰীক লগ কৰিব যাবা। তাই অপেক্ষা কৰি থাকিব। ৰাজকুমাৰে নিশা পশ্চিম ফালৰ খিৰিকীয়েদি লগ কৰিব গ'ল আৰু মন্ত্ৰীপুত্ৰ চতুৰ বুদ্ধি কথা কয়। ৰাজকুমাৰীয়ে আকৌ নিজে বনোৱা লাডু মন্ত্ৰীপুত্ৰলৈ দি পঠায়। মন্ত্ৰীপুত্ৰই ৰাজকুমাৰৰ হাতত আকৌ লাডু দেখি তুমি এয়া ভাল কাম নকৰিলা। ৰাজকুমাৰীয়ে বুজি পালে যে এজন চতুৰ বন্ধু থাকোঁতে তোমাক বশ কৰিব নোৱাৰে। তেওঁ নিশ্চয় এয়া খাদ্যত বিঘ্নলৈ পঠিয়াইছে। এই বুলি মন্ত্ৰীপুত্ৰই এটা কুকুৰক খাব দিলে আৰু কুকুৰটো নিমিষতে মৰি থাকিল। হে ভগৱান, এনে নাৰিবা, তুমি মোক বচোৱা। নহয় ৰাজকুমাৰ, ৰাজসুখত থাকি তেওঁ ৰাজমহল আৰু জ্ঞাতি কুটুম্বৰ মোৰ এৰিব পৰা নাই। আজি ৰাতি তুমি এটা কাম কৰিবা। তাই যেতিয়া খাই বৈ শুব, তুমি তাই বাওঁমূৰত এটা ত্ৰিশূল আঁকি থৈ আহিবা আৰু তাই গহনাবোৰ লৈ গুচি আহিবা। মন্ত্ৰীপুত্ৰই কোৱাৰ দৰে ৰাজকুমাৰে ৰাজকুমাৰীক ভৰি বাওঁমূৰত এপাত ত্ৰিশূল আঁকি গহনাখিনি লৈ আহে। এইখিনি এনে ঠাইত দেখিব যোৱা য'ত এইখিনি ৰাজকুমাৰী গহনা বুলি গম পায়।
যেতিয়া টেকেলাই তোমাক ধৰিলে তুমি ক'বা যে গুৰুৱে মোক বেচিবলৈ পঠিয়াইছিল আৰু মোৰ ওচৰলৈ লৈ আহিবা। এই বুলি মন্ত্ৰীপুত্ৰই সাধু বেগ ধৰি মন্দিৰৰ চৌহদত ধ্যান অভিনয় কৰি বহিল। গহনা বেপাৰীয়ে গহনাখিনি চিনি পায় ৰাজকুমাৰক ধৰি ৰাখি টেকেলাক গতাই দিলে। টেকেলাই ৰাজকুমাৰৰ কথা শুনি গুৰুৰূপী মন্ত্ৰীপুত্ৰক ধৰি নি ৰজা ওচৰত গ'ল। ৰজাই সাধুৰূপী মন্ত্ৰীপুত্ৰক গহনাখিনি ক'ত পালে সোধা। মহাৰাজ, অমাৱস্যা নিশা মই এখন শ্মশানত সিদ্ধি ল'বৰ বাবে তান্ত্ৰিক অনুষ্ঠান আয়োজন কৰিছোঁ। তাত ডাকিনী নিজে আহিছিল আৰু মোক এই গহনাখিনি দি কৈছিল। আপুনি বিশ্বাস নাই কৰা যদি ডাকিনী বাওঁ মূৰত এটা ত্ৰিশূল অঁকা আছে। মহাৰাজ আচৰিত হ'ল, কাৰণ কোনো নাৰীয়ে আনৰ অপকাৰ কৰিব বিচাৰিলে তন্ত্ৰ মন্ত্ৰ সাধনাৰে ডাকিনী হয় আৰু আনৰ অনিষ্ট কৰিব পৰা শক্তি লাভ কৰে। তেন্তে ৰাজকুমাৰী আনৰ অপকাৰ সাধিবলৈ ডাকিনী হ'ল নেকি? ৰাণীক মতাই আনি ৰাজকুমাৰী ভৰিৰ ওৰত ত্ৰিশূল চিন আছে নেকি চাবলৈ ক'লে। ৰাণীয়ে চাই আহি ৰজাক জনালেহি যে ৰাজকুমাৰী ভৰিত ত্ৰিশূল চিন থকাটো সত্য। মহাৰাজ, ব্ৰাহ্মণ গাই স্থিৰ আৰু বালকৰ ভিতৰত এনেই অপকৰ্ম কৰে তেওঁক ৰাজ্যৰ বাহিৰত এৰি থৈ আহিব লাগে। ৰজাই সেই ৰাজকুমাৰীক বনত এৰি আহিবৰ বাবে সৈনিকক কঠোৰ নিৰ্দেশ দিলে। সৈনিকে ৰাজকুমাৰীক বনত এৰি থৈ আহিল। ৰাজকুমাৰ আৰু মন্ত্ৰীপুত্ৰই ৰাজকুমাৰীক বনৰ পৰা উদ্ধাৰ কৰি নি নিজ ৰাজ্যত ধুমধামেৰে নীতিগতভাৱে বিবাহ কৰালে। এতিয়া কচোন বিক্ৰম, এই সমগ্ৰ ঘটনাচক্ৰ পাত কাৰ লাগিল? ৰাজকুমাৰে নিজৰ মনোৰথ সিদ্ধি কৰিছিল। মন্ত্ৰীপুত্ৰ স্বামী ভক্তিত অতুল থাকিল। সৈনিক ৰজা আজ্ঞা পালন কৰিলে আৰু ৰাজকুমাৰীয়ে নিজৰ পিতৃগৃহৰ প্ৰতি মোহ থকা তিনি স্বাভাৱিক। কিন্তু ৰজাই নিজৰ বিচাৰ বিবেচনা অবিহনে কেৱল এজন সাধু বাবাৰ কথা শুনি ৰাজকুমাৰীক দণ্ড দিলে। গতিকে ৰজা দন্তবতৰে পাব। বাহ বিক্ৰম বাহ, তোৰ দৰে ৰজা গোটেই পৃথিৱীতে ভাল, কিন্তু তই মোৰ চৰ্ত ভাঙিলি।